গাইস আপোনালোকে দেখিছে এইফালে ইটা মানে ইটা কেনেকৈ বনায়। হাই হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আমি গৈ আছোঁ এটা ডেঞ্জাৰ জেগাত। আপোনালোকে ভিডিঅ'টো চাই থাকক, আৰম্ভণিৰ পৰা পুৰা শেষলৈ চাব, একেবাৰে স্কিপ নকৰিব। আৰু আপোনালোকক মই যাই কিনে দেখাই আছোঁ কেনেকুৱা লাগে, মানে আজি মোৰ লুকটো কেনেকুৱা লাগিছে নিশ্চয় আপোনালোকে কমেণ্টত জনাব। আৰু এতিয়া বাজি আছে 11:33। আমি গৈ আছোঁ, তেতিয়াহ'লে লগ পাই আছোঁ ডাইৰেক্ট ৰাইডত। আপোনালোকে ভিডিঅ'টো চাই থাকক, তো বলক ৰাইডত। আজি আমি গৈ আছোঁ এখন মানে আমাৰ গাঁৱতে বোলে এখন ভগৱানৰ থান আছে, আশ্ৰম এখন আছে। আপোনালোকে চাই থাকক ভিডিঅ'টো। নাম শুনি আছোঁ কিন্তু গৈ পোৱা নাছিলোঁ। তো থানখন আছে বোলে পাহাৰৰ মাজত। চ' আমি যাম, কেনেকুৱা লাগে আপোনালোকক দেখাম। ভয়ংকৰ হ'ব আজি ভিডিঅ'টো, আপোনালোকে চাই থাকক। আৰু পুৰা মানুহ চানুহ বোলে তাতে সিমান নাই। চ' কি হয় কি চাই থাকক। আপোনালোকে দেখিছে এইফালে ইটা মানে ইটা কেনেকৈ বনায়, এইবোৰ এই ৰ'দত মেলি দিছে। চাই লওক, এইটো চাইডে ইটা বনাই আছে। আমি গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো একেবাৰে চাই থাকিব। ইয়াতে আমাৰ লগৰ ল'ৰা এজনৰ ঘৰ আছিল। চ' তাৰ ঘৰটো আমি বিচাৰি পোৱা নাই। তো ইয়াতে কাৰোবাক সুধি ল'ব লাগিব, কাৰণ আমি তাৰ লগত সেই ঠাইডোখৰলৈ যাব লাগিব। তো ইয়াতে ঘৰ বন্ধু ইয়াতে যি আছিল ঘৰটো উঠি আহিছে ক'ৰবাত আছে। এয়া অৰূপ ভাই, অৰূপ চাই দিয়ে একবাৰ। নমস্কাৰ নমস্কাৰ, আমাৰ আছে অৰূপ ভাই। তাৰ ঘৰৰ পৰা আহিলোঁ গাইজ, সি বৰ্তমান ঘৰত নাই বোলে। তো আমি ইয়াৰ মানুহখিনিকে সুধি ল'ব লাগিব, সুধি কিনে আমি ঠাইডোখৰলৈ যাব লাগিব। তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকক, আমি গৈ আছোঁ। ইয়াৰ পৰাই গাইজ আচল এডভেঞ্চাৰ ষ্টাৰ্ট হ'ল। ইয়াৰ পৰাই আমি খোজকাঢ়ি কাঢ়ি যাব লাগিব। চাই থাকক। দেখিছে গাইজ, বেয়া ভয়ংকৰ জেগা দেখিছে আপোনালোকে। এই বাঁহৰ তলৰ মাজে মাজে আমি এই জংঘলৰ মাজে মাজে গাইজ চাই লওক আপোনালোকে কেনেকৈ আহিছোঁ। কোনো নাই গাইজ, একো মানুহ চানুহ একো নাই। আমি এই পাহাৰৰ মাজে মাজে ক'ত আহি আছোঁ আপোনালোকে চাই থাকক। বহুত ভয়ংকৰ জেগা গাইজ, যাই কিনে আপোনালোকক দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাওক একবাৰ। আপোনালোকক মই বেক চাইড দেখাই আছোঁ, চাওকচোন। চব জংঘল, কেৱল জংঘল গাইজ। ভাই মোক এৰি থৈ গাইছ, সি পলাইছি গাইছ। মই দৌৰি আছোঁ। অৰূপ ভাই, এয়া অৰূপ ভাই, অৰূপ ভাই ভিডিঅ' বনাই আছে, চাই লওক। বেয়া ভাগৰ লাগছে, দৌৰিছোঁ গাইছ। বহুত উঠব লগাইছে গাইছ, দেখিছে আপোনালোকে। এতিয়ালৈ একো দেখা নাই গাইছ, ক'ত যাই আছোঁ একো দেখা নাই গাইছ। আমি যাইহে আছোঁ। আহিলোঁ, আহি এতিয়া ভাগৰ ইমান লাগি আছে, তাৰমানে কি ক'ম আৰু আপোনালোকক। গৈয়ে পোৱা নাই মেইন ডেষ্টিনেশ্যন, ক'ত গৈ আছোঁ মই নাজানো। আপোনালোকে চাই থাকক ভিডিঅ'টো, ডেঞ্জাৰাছ হ'ব ভিডিঅ'টো। আমি গৈ পাই কিনে আপোনালোকক কৈ আছোঁ। এটা ঠাই পালোঁ, ইয়াতে অলপ ৰখিছোঁ গাইছ। আৰু ইয়াৰ পৰা গোটেই ভিউটো দেখা পাই আপোনালোকক দেখাই আছোঁ। ক'ত আছোঁ আমি চাই থাকক আপোনালোকে, বেক কেমেৰা দেখাই আছোঁ। এয়া চাওক, এয়া আপোনালোকে দেখিছে পাহাৰৰ মাজত আমি, আৰু কোনো মানুহ চানুহ নাই। এই পাহাৰৰ মাজত আছোঁ, এতিয়া যাই থাকোঁ। আৰু আমি ক'ত আহি আছোঁ, ক'ত গৈ আছোঁ আপোনালোকক মেইন ডেষ্টিনেশ্যন পোৱাৰ পিছত আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টো চাই থাকক, একেবাৰে স্কিপ নকৰিব। চুপ নাই, ইয়াৰ পৰা পৰিলে ডাইৰেক্ট ওপৰত গাইছ। দেখিছে কেনেকৈ যাব লগা হৈছে গাইছ। আমি ওপৰৰ পৰা উঠি আহি এইবাৰ নামি আছোঁ গাইছ। আৰু মোৰ লগতটো ক'ত গ'ল মই তাক দেখাই নাই গাইছ, সি তৎক্ষণাত নহয় গৈছে। এইটো ইয়াতে গাইছ অলপ ধেমালি কৰা হ'ল, আপোনালোকে বেয়াটো নাভাবিব। আমি গৈ আছোঁ এখন ভগৱানৰ থানত। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক, কেনে লাগে কমেণ্টত নিশ্চয় জনাব। অলপতো ভয় লাগিব, মানুহ চানুহ কোনো নাই। যাই আছে আগত, সি কৈছে আমি আহি পালোঁ বোলে। মই অলপ মোৰো লাগিছে, মই অলপ দেখা যেন পাইছোঁ গাইছ। আমি আহি পালোঁৱে, আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু আপোনালোকে দেখিছে এইবোৰ গোটেই শিল, চাই লওক আপোনালোকে। এইগিলাক শিল চব, ইয়াৰ মাজে মাজে যাব লাগিব।
আৰু ইয়াতে একো নাই গাইছ, ভয় লাগিছে গাইছ আমাৰ। আৰু আমি আহিছোঁ যিহেতু মন্দিৰতে আহিছোঁ, আপোনালোকে জানে ইয়াতে এটা মানে আপোনাৰ সেই আছে, আশ্ৰম এখন আছে আৰু ইয়াতে বাবাৰ মন্দিৰ এটা আছে। আমি ভগৱান বিচাৰি আহিছোঁ ইয়াতে। আৰু চাওক আমি ক'ৰ মাজে মাজে গৈ আছোঁ। এয়া গাইছ কেনেকৈ যাব লগা হৈছে দেখিছে আপোনালোকে। গাইছ শিলৰ মাজে মাজে গাইছ, শিলৰ মাজে মাজে গাইছ গৈ আছোঁ। আপোনালোকে চাই থাকক। এতিয়া উঠিম গহৈ তাকে ভাবি আছোঁ গাইছ, গৈহে আছোঁ, উঠিম গহৈ গাইছ। বহুত ডেঞ্জাৰাছ জেগা গাইছ, চাই লওক বহুত ডেঞ্জাৰাছ জেগা। এইখন ভগৱানৰ থান শুৱালকুছিতে হয়, আপোনালোকে আহিব পাৰে, বহুত ধুনীয়া ঠাই হয়। আৰু ফাৰ্ষ্ট টাইম আহিলে আপোনালোকৰ অলপ ভয় লাগিব। আমি গাইছ মেইন ডেষ্টিনেশ্যন আহি পালোঁ। এয়া আমি আশ্ৰমখন আহি পালোঁ, বাবাৰ থানখন আপোনালোকক দেখাই লওঁ। তাৰমানে আহিছোঁ যেতিয়া ইয়াতে চেণ্ডেলযোৰ খুলি লওঁ, খুলি লৈ আপোনালোকক দেখাই আছোঁ। এতিয়াবা কি কৰে গাইছ নাজানো, এটা হুমপুৰে কিজানি। বাকী এয়া আপোনালোকে দেখিছে এইখন আশ্ৰম হয় ধুনীয়া। আৰু ইয়াতে কলগছ চলগছ চব আছে, এইখন আশ্ৰম হয়। এই আপোনালোকে দেখিছে ধুনীয়া আশ্ৰম এইখন। আৰু এটা গুহাৰ ভিতৰত বাবাৰ থান আছে, আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম ক'ত আছে, বিচাৰি আছোঁ, আপোনালোকে চাই থাকক। দেখাই আছোঁ মানে বাবাৰ মেইন থানখন শিলৰ মানে গুফাৰ মাজত আছে, আপোনালোকক দেখাই আছোঁ, চাই লওক। এয়া দেখিছে আপোনালোকে, এইখিনি হৈছে আমাৰ বাবাৰ থান এয়া ভিতৰত। আৰু এইফালে পানী আছে, এইখনে হৈছে বাবাৰ থান আৰু এইফালে পানী আছে, আপোনালোকে দেখিছে। আমি ভিতৰত নাযাওঁ বাৰু, বহুত ভয় লাগে, কাৰণ ইয়াৰ ভিতৰত গ'লে বা কি হয়। আৰু গুফা একদম ইয়াতে তাৰমানে আপোনালোকৰ উশাহ চুশাহ বন্ধ হৈ যাব। ইয়াৰ পৰা সেৱা কৰিছোঁ। আৰু এতিয়া বাজি আছে 12টা। যিমান যি হ'লেও মানে ইয়াতে অলপ ভয় লাগে দিয়কচোন। যিমান যি হ'লেও মানুহ চানুহ কোনো নাই, পাহাৰৰ মাজত আমি দুটা আছোঁ, মানে অৰূপ আৰু মই। চ' আমি সোনকালতে ইয়াৰ পৰা ওলাওঁ। যিমান যি হ'লেও ভৰ দুপৰ বেলা হৈছে, আমি ইয়াৰ পৰা ওলাই কিনে ঘৰত ফালে গৈ থাকোঁ। যিমান যি এইখন ভগৱানৰ থান হ'লেও যিমান যি হ'লেও ভয় লাগেতো, এতিয়া আমি গৈ থাকোঁ। ইয়াৰ পৰাই মই ভিডিঅ'টো সমাপ্ত কৰোঁ। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু চেনেলটোত যদি নতুনকৈ আপোনালোকে আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আৰু এনেকুৱা ধামাকাদাৰ ভিডিঅ' দিবলৈ আপোনালোকক চেষ্টা কৰিম। আৰু ডেঞ্জাৰ ভিডিঅ' আহিব, আপোনালোকে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে বাই বাই।